নমস্কাৰ বন্ধু বান্ধৱীসকল মিনিতা পাকঘৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই আজি আপোনালোকক ৰেচিপি নেদেখুৱাম মই আজি বিয়া খাবলৈ ওলাইছোঁ নাহকটীয়া সমষ্টি চাচনি চেঁচাবিল বুলি কয় তাত এতিয়া মই বিয়া ঘৰ পালোহি দেখিছে নহয় এই মাত্ৰ বিয়া ঘৰত সোমাইছোহি আহক এয়াই আমাৰ বিয়াৰ ঘৰ দেখিছে নহয় ধুনীয়াকৈ এনেধৰণৰ ডেকোৰেশ্যনবিলাক কৰিছে বিয়াত ধুনীয়া লাগিছে খুবেই ভাল লাগিছে চাই পেন্ডেলৰ ডেকোৰেশ্যনবিলাক দেখিছে নহয় ইমান ধুনীয়া লাগিছে ভিতৰখন চাওক আপোনালোকে ধুনীয়া লাগিছে আজি মোৰ লগতে আপোনালোকে উপভোগ কৰক এনে ধৰণৰ ডেকোৰেশ্যনবিলাক কৰিছে অতিথিবিলাক আহিছে লাহে লাহে আহিবলৈ ইমান এটা টাইম হোৱা নাই আহিব আৰু আহক আৰু অলপ ভিতৰলৈ যাওঁ या অতিথিবিলাক আহি বহি আছে ধুনীয়াকৈ লাহে লাহে ডেকোৰেশ্যন এনেকুৱা ধৰণৰ কৰিছে মই অলপ সোনকালে কৰিছোঁ ভিডিঅ'টো আহিব এতিয়া দৰা কইনা বহি বহি এয়া মণ্ডপটো সজাইছে এনেধৰণৰ ধুনীয়াকৈ এয়া ভিতৰৰ ফালে আহিছোঁ ইয়াত কেনেধৰণৰ কি আয়োজন কৰিছে চাওক ইয়াত বৰ সুন্দৰ চিষ্টেম কৰিছে এইটো কফি চিষ্টেম কৰিছে কফি বনি আছে ন দাদা এয়া ফ্ৰেঞ্চ ফ্ৰাই বনাই এনেকৈ আয়োজন কৰিছে অতিথিসকলক দিবৰ কাৰণে এয়া কফি আয়োজন কৰিছে দেখিছে নহয় আপোনালোকে এনেধৰণৰ আয়োজন কৰিছে অতিথিসকলক দিবৰ কাৰণে এতিয়া আহি আছে এওঁলোকে দি আছে আহকচোন এতিয়া ৰেচিপিৰ ফালে চাওঁগৈ কি বনিছে চাওঁ এইবিলাক দেখিছে নহয় এয়া খাই আছে বুকে চিষ্টেম কৰিছে এয়া ৰসগোল্লা তৈয়াৰ কৰি দিছে আৰু এয়া দৈ লগতে ৰসগোল্লা দৈ এনেকৈ ধৰণৰ অতিথিবিলাক দিবৰ কাৰণে দাদা এইখিনি কি হয় গাহৰি মাংস ন এইখিনি গাহৰি মাংস এনেধৰণৰ গাহৰি মাংস চিষ্টেম বুকে চিষ্টেম কৰিছে এইখিনি কি এইখিনি খাচী মাংস কি হয় দাদা চিকেন পকৰা এইখিনি চিকেন পকৰা বনিছে চিষ্টেম আৰু এইখিনি কি হয় দাদা এয়া মাছ বনিছে মাছ কাৰী এইটো পালেং পনীৰ বনি আছে আৰু ৰাজমাহ দাইল আৰু এয়া পাপৰ এনেধৰণৰ তৈয়াৰ কৰি থৈছে ৰেচিপিবিলাক খুব ধুনীয়া ধুনীয়া গুণা বনি আছে এইখিনি এনেধৰণৰ তৈয়াৰ কৰিছে আৰু এয়া জহা চাউলৰ ভাত আহিছে মই তোমালোকক সুধিম আজি যুগ্ম জীৱনত যিহেতু আবদ্ধ হৈছা কেনে ময়ো বহুত বহুত ধন্যবাদ জনাইছোঁ মই
মই এতিয়া বিয়াৰ পৰা যাবলৈ ওলাইছোঁ ঘৰলৈ যাওঁ বুলি ওলাইছোঁ আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে থকা বেল আইকনটো টিপি দিব তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব এনেধৰণৰ ৰেচিপিৰ লগতে এনে নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে চাই থাকিব আজিলৈ বাই